নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছে মানে ভাওনা আছে মাজুলী বেবেজীয়া গাঁও। তো ওলাইছোঁ আৰু সকলো একেলগে যাবলৈ। আমি ভাওনা কৰিমগৈ আজি নৱজাগৰণ নাট্যগোষ্ঠীৰ পৰা নাট নিসিংহ মুৰাৰী, আৰু সকলো যাব, তাকে দেখুৱাম, চাই থাকিব। আৰু বহুত দিনৰ মূৰত তেনেকৈ এটা লং মানে ব্লগ লৈ আহিছোঁ। কেনেকুৱা পাই জনাব, লগতে অলপ মৰম দিব আৰু চেনেলটো অকণমান আগুৱাই লৈ যাব। তো ব'লক। সকলোবোৰ আহি আমি এনেকৈ নিমাতী ঘাট পালোহি, আৰু ইয়াত এইজন বলুদা, এইজন মাইনাদা, এইটো সমৃদ্ধ, সকলোবোৰ এনেকৈ আছে। এইটো হৈছে অফলা ঘাট, আৰু যিহেতু কমলাবাৰী ফেৰী সেৱা বন্ধ আছে কাৰণ পানী নোহোৱাৰ বাবে ফেৰী চলাব পৰা নাই। তাকে আহিলোঁ, আৰু এয়া বলুদা এইখিনিতে দেখিলোঁ। বলুদাক বোলো দেখাই দিওঁ এপাক। এয়া আমি আহি নৈ মাছ পালোহি। তাৰপৰা ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। আৰু এইটো দেখিছেনে দিকেইটা কেনেদৰে বাৰু জুপি চাই আহিছে, চক হাঁহি চক। এইফালে এজন গুদুদা, যোনে আজি ভাওনাখন লৈছে। আৰু সকলো এনেদৰে আহি আছোঁ, আৰু কি হয় আগলৈকে চাই থাকক, দেখুৱাম, কেনেকুৱা পাই জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে মৃগাংক, ইয়াক আমি মৰমতে টেকেলি বুলি মাতোঁ। এইটো ঋতুপন দা, আৰু এইজন হৈছে ডিকেদা। আৰু ডিকেদাই ক'লে ভিডিঅ' বনাইছে আনিম, বোলো বনাই আছোঁ। তাৰপৰা এজনকৈ এনেকৈ ওলাই আহি আছে চাহ খাবৰ কাৰণে। এইটো হৈছে আমাৰ পাঞ্চু, দীপজ্যোতি কলিতা, এজন ভাল বায়ন। আৰু এইটো এটা কৃষ্ণ, ইউজানে বায়নে কৰে আমাৰ লগত। এইটো হৈছে দীপাংকৰ, এইটো হৈছে মৃদুল। আজি যাৰ ছেটিংছ আছে মুখাৰ বাবে কণ্টেক্ট কৰিব তাৰ লগত। আমাৰ মৃদুল আছে, এইফালে আমাৰ বায়ান, এইফালে আমাৰ ধন চাওঁ চাই দিয়া। মাজতে বাপেকে আমি দিলোঁ নহয় ভাওনা পাতি, চাওকচোন ৰাইজ। ঘাট পাই গ'লোহি আৰু মাজুলীত, আৰু এয়া সকলো আহি এনেকৈ ৰৈ আছোঁ। এজনকৈ আহি আছে গাড়ী লৈ, আৰু চাই থাকক আগলৈকে ভিডিঅ'টো কি হয়নো দেখাম, বেছি দীঘলীয়া নকৰোঁ বাৰু। এইকণ হৈছে কমলাবাৰী চাৰিআলি, ইয়াতে আহি সকলো ৰ'লোহি চাহ খাবৰ কাৰণে। আৰু এতিয়া যাত্ৰা কৰিম আমি সেৱকী ঘৰলৈ। ভাওনা আছে আমাৰ বেবেজীয়াত, তো চাই থাকক, আৰু আগলৈকে কি হয় দেখুৱাম। সকলোৱে চাই কেনেকুৱা পাই জনাব, আৰু তো চাই থাকক আৰু। ৰাইজ, এয়া আমি ঘৰমুৱা হ'লোঁ আজি। আৰু কালি যিহেতু ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ সকলোবোৰ গৈ বহুত ভাগৰুৱা হৈ পৰিলে, আৰু ভিডিঅ'ও বনাবলৈ মন নগ'ল, ফোনতো চাৰ্জ নাছিল। তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ আজি। ভিডিঅ'টো যদি চাই ভাল পাইছে অলপ হ'লেও, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ বাবে অকণমান মৰম দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।